নমস্কাৰ আজি 20 জুন বিশ্ব ৰাভা দিৱস এই দিৱসৰ সৈতে সংগতি ৰাখি উইংছ এণ্ড উইজডম ষ্টাডি চেণ্টাৰৰ তৰফৰ পৰা এখন সংগীতালেখ্য প্ৰদৰ্শন কৰিবলৈ মনস্থ কৰিছো অজানিতে কৰবাত যদি কিবা ভুল হয় তাৰ বাবে প্ৰথমে ক্ষমা মাগিছো বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে এক বিশাল ব্যক্তিত্বক সীমিত সময়ৰ এখন সংগীতালেখ্যৰ মাধ্যমেৰে সামৰি লোৱা সহজ কথা নহয় তথাপি আমি যিমান পাৰো সংক্ষিপ্ত ৰূপত তেখেতৰ জীৱন আদৰ্শ কৰ্ম সৃষ্টি এই সংগীতালেখ্যখনিৰ মাধ্যমেৰে আপোনালোকৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছো বিষ্ণুপ্ৰসাদ ৰাভা কোন আছিল এই প্ৰশ্নটোৰ যদি উত্তৰ বিচৰা যায় তেতিয়াহ'লে আমি চিন্তা কৰিব লাগিব বিষ্ণুপ্ৰসাদ ৰাভা নাছিল কি আহকচোন আমি উভতি যাওঁ আজিৰ পৰা 116 বছৰ আগলৈ ভাৰতবৰ্ষ তেতিয়া আছিল ব্ৰিটিছ চৰকাৰৰ অধীনত সেই সময়ত ভাৰতবৰ্ষৰ ভৌগোলিক পৰিসীমাৰ অন্তৰ্গত আছিল এখন চহৰ নাম ঢাকা বৰ্তমান বাংলাদেশৰ ৰাজধানী সাংস্কৃতিক ক্ষেত্ৰত এই ঢাকা চহৰ যথেষ্ট আগৰণুৱা আছিল সেই চহৰতে 1909 চনত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল তেওঁৰ দেউতাক আছিল ব্ৰিটিছ চৰকাৰৰ সামৰিক বিভাগৰ এজন নাম থকা কৰ্মচাৰী তেওঁৰ আৱাসগৃহত সেই সময়ৰ বিখ্যাত সংগীত বিশাৰদসকলে প্ৰায়ে মেহফিল পাতিছিল এটা সংগীতমুখৰ সংস্কৃত পৰিয়ালত জন্মগ্ৰহণ কৰা বিষ্ণুপ্ৰসাদে শিশু অৱস্থাৰে পৰাই কলা সংস্কৃতিৰ ভিন ভিন ক্ষেত্ৰত নিজৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ উপৰিপুৰুষ আছিল কামৰূপ জিলাৰ ৰাণী অঞ্চলৰ কালক্ৰমত বিষ্ণুৰ দেউতাক গোপাল ৰাভাই অবিভক্ত দৰং জিলাৰ তেজপুৰ চহৰত ঘৰ বান্ধিলে 1913 চনত গোপাল ৰাভাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে ব্ৰিটিছ চৰকাৰে গোপাল ৰাভাক তেজপুৰত 2500 বিঘা মাটি দান কৰিছিল 1917 চনত এদিন হঠাতে হৃদক্ৰিয়া বন্ধ হৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ দেউতাক গোপাল ৰাভাৰ আকস্মিক মৃত্যু ঘটে বিষ্ণু তেতিয়া 8 বছৰীয়া তেওঁৰ মৃত্যুৰ পাছত পত্নী গেথিবালা ৰাভাই 9টা সন্তানক অকলে ডাঙৰ কৰিব লগা হৈছিল 8 বছৰ বয়সলৈকে ঢাকাত থকা শিশু বিষ্ণুৱে তেজপুৰলৈ আহি আন এখন সাংস্কৃতিক চহৰৰ সৈতে মুখামুখি হ'লহি তেজপুৰৰ বানৰংগ মঞ্চ অসমৰ সাংস্কৃতিক ৰাজধানী স্বৰূপ ইতিমধ্যে 7 বছৰ বয়সতে বিষ্ণুৱে ঢাকাৰ বিখ্যাত ৰংগমঞ্চত চণ্ডীদাস নাটকত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল সেই প্ৰতিভাশালী শিশুটিয়ে তেজপুৰলৈ আহি লগ পালেহি জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে বিশাল এক ব্যক্তিত্বক কি যে এক মণিকাঞ্চন সংযোগ ঘটনাটো এনেকুৱা বিষ্ণুৰ বন্ধু ডিমুৰ বায়েকৰ বিয়া দৰা অহাৰ আগে আগে বিয়াঘৰ ঢোল পেপাৰ শব্দৰে গমগমাই উঠিল বিষ্ণুৰ ৰ'ব নোৱাৰিলে ভুগি ঢুলিয়াই ঢোলৰ চেৱেৰে কথা ক'ব জানে বিষ্ণুৱে ঢোল এটা যোগাৰ কৰি তেওঁৰ সৈতে আৰম্ভ কৰিলে ঢোল বাজানাৰ যুদ্ধ এজনেও এজনক হৰুৱাব পৰা নাই চাৰিওফালে দৰ্শকৰ ভিৰ লাগিল সেই দৰ্শকৰ মাজতে আছিল জ্যোতিপ্ৰসাদ আগৰৱালা আৰু তেওঁৰ বিশ্বস্ত বন্ধু ওৰফে নাট্য সংগী ধুনু বৰুৱা হাৰ নমনা যুঁজ কিমান পৰ চলিব এসময়ত ভুগি ঢুলিয়াই ক্ষমা বিচৰা চেও এটা মাৰি ঢোলটো নমাই থলে আৰু আনন্দতে বিষ্ণুক গবা মাৰি ধৰিলে সেই দৃশ্য দেখি জ্যোতিপ্ৰসাদে কাৰোবাৰ কান্ধৰ পৰা গামোচা এখন টান মাৰি লৈ বিষ্ণুৰ ডিঙিত পিন্ধাই দিলে দৰ্শক ৰাইজ উৰুলীকৃত হৈ পৰিল কেৱল ঢোলেই নে কৰবাত ফুটবল খেল চলিছে বিষ্ণু আগত কৰবাত ভাওনা হৈছে বিষ্ণু আগত হকী ক্ৰিকেট যি খেলেই নহওক বিষ্ণু সদায় আগত অভিনয় বিষ্ণুৱে মন কাঢ়িছে সমগ্ৰ দৰ্শকৰ চিত্ৰকলা সংগীত নৃত্য তৰ্ক আবৃত্তি সাহিত্য সমাজ সেৱা ক'ত নাই বিষ্ণুৰ প্ৰতিভা এনেকৈয়ে সময় বাগৰি আহি পালেহি
1926 চন। ঢাকাৰ বিদ্যালয়ত বঙলা ভাষাত অধ্যয়ন কৰা বিষ্ণুৱে তেজপুৰত অসমীয়া মাধ্যমৰ বিদ্যালয়ত পৰীক্ষা দি 4ৰ্থ শ্ৰেণীৰ পৰীক্ষাটোত এদিন অনুতীৰ্ণ হৈছিল। সেই অকৃতকাৰ্যতাৰ পোতক তুলিবলৈ অহোপুৰুষাৰ্থ যত্ন কৰি পিছৰ পৰীক্ষাসমূহত তেওঁ নিজৰ যোগ্যতা আৰু দক্ষতা প্ৰতিপন্ন কৰি 1926 চনত প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে তেতিয়াৰ অবিভক্ত দৰং জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ল। এই কৃতিত্বৰ বাবে তেওঁক কুইন এম্প্ৰেছ স্বৰ্ণপদক আৰু বৃত্তি প্ৰদান কৰা হয়। উচ্চ শিক্ষাৰ বাবে বিষ্ণুপ্ৰসাদ এইবাৰ কলিকতা পালেগৈ। কলিকতাৰ ছেইণ্ট পলছ কলেজত ISC শ্ৰেণীত তেওঁ নামভৰ্তি কৰিলে আৰু তাৰ পৰাই 1928 চনত পুনৰ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। সেই বছৰতে বিশ্ববিখ্যাত ৰাছিয়ান নৃত্যপটীয়সী আন্না পাভলোভাই কলিকতাৰ এটা অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰিছিল। বিষ্ণুপ্ৰসাদে সেই নৃত্য চাই ইমানেই আপ্লুত হয় যে তেওঁৰ আন্না পাভলোভাৰ শিষ্যত্ব গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলে। আন্নাই তেওঁক ক'লে, শিষ্যত্ব গ্ৰহণ কৰাৰ দৰকাৰ নাই। ভাৰতবৰ্ষৰ বিভিন্ন মন্দিৰ আৰু অন্য স্থানত থকা মূৰ্তিৰ মুদ্ৰাবোৰ মনোযোগেৰে পৰ্যবেক্ষণ কৰিলেই তেওঁ নৃত্যৰ বিষয়ে গভীৰ বিজ্ঞান লাভ কৰিব পাৰিব। কথাষাৰে যেন বিষ্ণুৰ চিন্তাৰ দুৱাৰ মুকলিহে কৰিলে। 1931 চনত মণিপুৰৰ এটি সাংস্কৃতিক দলে তেজপুৰৰ বান ৰংগমঞ্চত নৃত্য গীতৰ এটা অনুষ্ঠান কৰিছিল। শেষৰ নৃত্যটি আছিল হৰপাৰ্বতী নৃত্য। সেই নৃত্যই বিষ্ণুক বলিয়া কৰিলে। মেনেজাৰক তেওঁ লগ ধৰিলে আৰু তেওঁ এটা প্ৰস্তাৱ দিলে। মেনেজাৰ মান্তি হ'ল আৰু শেষৰ দিনা শিৱ ৰূপী বিষ্ণু মঞ্চত উঠিল। ৰাইজৰ মাজত হাত চাপৰিৰ ৰোল উঠিল। নাটৰ শেষত গ্ৰীণ ৰুমত পাৰ্বতীৰূপী নাচনীগৰাকীয়ে গুৰুদেৱ বুলি দীঘল দি পৰিল বিষ্ণুৰ চৰণত। এয়াই আছিল আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা, অসমীয়াৰ হিয়াৰ আমঠু। এইবাৰ আহিল কলেজীয়া শিক্ষাৰ সময়। কলিকতাৰ ৰিপন কলেজত পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ বিষ্ণুপ্ৰসাদে আৰম্ভ কৰিলে কলেজীয়া শিক্ষা। তাতো একেই সফলতা। 1930 চনত BSc বাছনি পৰীক্ষাত তেওঁ কলেজৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিলে। লগতে কলেজৰ ফুটবল ছেক্ৰেটাৰী আৰু জেনেৰেল ছেক্ৰেটাৰী পদতো নিৰ্বাচিত হয়। ঠিক এইখিনি সময়ৰ পৰাই ছাত্ৰ বিষ্ণুপ্ৰসাদৰ জীৱনে অন্য এক গতি ল'বলৈ আৰম্ভ কৰিলে। তেওঁৰ চিন্তা এবাৰ হৈ পৰিল সমাজমুখী। এজন বিপ্লৱী ছাত্ৰ নেতা হিচাপে বিষ্ণুপ্ৰসাদৰ নাম চৌপাশে বিয়পি পৰিল। সেই সময়তে সমগ্ৰ ভাৰতবৰ্ষত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছে সত্যাগ্ৰহ আন্দোলন। ব্ৰিটিছ শাসনক ওফৰাই স্বাধীনতাৰ বাসনা প্ৰতিজন ভাৰতীয়ৰ তেজত টগবগাই উঠিছে। বিষ্ণু ৰৈ থাকিবনে? এদিন ব্ৰিটিছ চৰকাৰৰ চকুত ধূলি দি কলিকতাৰ ভিক্টোৰিয়া কলেজৰ টিংখোপত তিনিবৰণীয়া ভাৰতীয় নিচানে নাচিবলৈ ধৰিলে। নিচান উৰিল জেনকিন্স স্কুলৰ মুধচত, ৰাজপ্ৰসাদৰ সিংহদুৱাৰত, দেৱান বাহাদুৰৰ দুৱাৰ মুখত। দেৱালে দেৱালে ওলমিল পোষ্টাৰ। তাৰে এখন পোষ্টাৰ দেখি কোচবিহাৰত হুলস্থুল লাগিল। পোষ্টাৰখনত ইংৰাজ চাহাব আৰু দেশীয় ৰজাক ইটিকিং কৰি বঙলা ভাষাত লিখা হৈছিল, ৰাজ্যে আছে দুইটি পাঠা, একটি কালো একটি চাদা, ৰাজ্যেৰ যদি মংগল চাও দুইটি পাঠাই বলি দাও। গুজৰি গুমৰি উঠিল ইংৰাজ চাহাব। জোৰ তদন্ত চলিল। চকু পৰিল আন্দোলনকাৰীসকলৰ ওপৰত। যাকে য'তে পাইছে ধৰি নি জেলত ভৰাই থৈছে। সন্দেহ বিষ্ণুৰ ওপৰতো। কাঢ়া নজৰ ৰখা হ'ল তেওঁৰ ওপৰত। ইতিমধ্যে বিষ্ণুৰ কলেজৰ পৰীক্ষা শেষ হৈছে। তেওঁ কলেজৰ পৰা আহি তেজপুৰৰ ঘৰত উঠিলহি। ইতিমধ্যে বিষ্ণুৱে পৰীক্ষা শেষ কৰি তেজপুৰৰ ঘৰ পালেহি। তেওঁৰ অসুস্থ ভাতৃৰ মৃত্যু ঘটিছে। তেনেতে এদিন কলেজৰ পৰা জাননী আহিল, কলেজৰ পৰা বিষ্ণুপ্ৰসাদক বহিষ্কাৰ কৰা হৈছে। তাৰ কেইদিনমানৰ পিছতে পৰীক্ষাৰ ফলাফল ওলাল। বিষ্ণু 4ৰ্থ স্থানত। কিন্তু কলেজৰ দুৱাৰ বিষ্ণুৰ বাবে বন্ধ হৈ পৰিল। বিষ্ণুপ্ৰসাদে কলেজ সলনি কৰিবলৈ বাধ্য হ'ল। এইবাৰ আহিল ৰংপুৰৰ কাৰ্মাইল কলেজলৈ। সেইখন কলেজতে বিষ্ণুপ্ৰসাদে শ্ৰেষ্ঠ গায়ক হ'ল, কেপ্টেইন হ'ল ক্ৰিকেট দলৰ। সৰস্বতী পূজাত বিষ্ণুপ্ৰসাদে থিৰাং কৰিলে গোসানী তেওঁ নিজেই বনাব, বজাৰৰ পৰা নিকিনে। পিছত বিষ্ণুৱে সাজি উলিওৱা প্ৰতিমা দেখি সকলোৰে চকু কপালত উঠিল। কি অপূৰ্ব! তথাপি প্ৰতিভাৰ আকৰ এই ছাত্ৰজনৰ ছাত্ৰ জীৱনত নাছিল অকণো শান্তি।
প্ৰশাসনৰ চোকা নজৰ তেওঁৰ পাছত লাগিয়ে আছিল। হোষ্টেলৰ কোঠাত যেতিয়াই তেতিয়াই চলিছিল পুলিচী তালাচী। ধিক্কাৰ লাগি বিষ্ণুৱে পুনৰ ৰংপুৰ এৰি কলিকতা পালেগৈ। আৰম্ভ হ'ল সংস্কৃতিৰ সেউজ পথাৰত সুন্দৰৰ অন্য এক যাত্ৰা। ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ অনুৱালি পূজাৰী পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী। কলিকতাৰ হৃদপিণ্ড সাহিত্য সংস্কৃতি বিজ্ঞান ৰাজনীতিৰে সদা সজীৱ আৰু স্পন্দনপূৰ্ণ হৈ থাকে। ইয়াতে আছে ৰবীন্দ্ৰনাথ, কাজী নজৰুল ইছলাম, শৰৎচন্দ্ৰ, উদয় শংকৰ, হিমাংশু দত্ত, জগদীশ চন্দ্ৰ, প্ৰফুল্ল চন্দ্ৰ ৰমন। বিষ্ণুৰ মন এই পৰিৱেশে উতলা কৰিলে। প্ৰথমতে তেওঁ এটা চিনেমা কোম্পানী খুলিলে, নাম এগ্ৰ পিকচাৰ্ছ কৰ্পৰেশ্যন। মনলৈ আহিল জয়মতীৰ ওপৰত এখন চিনেমা নিৰ্মাণৰ কথা। ধুমুহাই অহোৰাত্ৰি জোকাৰি থকা বিষ্ণুপ্ৰসাদক এইবাৰ কোম্পানীৰ মানুহে বিপদত পেলালে। ভবা কথা ভবাতে ৰল। তেনেতে এদিন বাতৰি কাকতত খবৰ ওলাল, জ্যোতিপ্ৰসাদ আগৰৱালাই অসমত এখন কথাছবি নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি চলাইছে, নাম জয়মতী। এই খবৰ পাই বিষ্ণু আৰু ৰৈ নাথাকিল। আবেলি আবেলি জ্যোতি বিষ্ণুৱে অৰ্গেনৰ ৰিদত আঙুলি বুলাই ৰচনা হয় গীতৰ ৰূপৰ গীত। তাৰ প্ৰথম বোলছবি জয়মতী, চন 1935। বিষ্ণুৱে এই ছবিত সংগীত পৰিচালনা কৰিলে, গীত লিখিলে প্ৰাণধালিনী গৰালে কণ্ঠ। ইয়াৰ পাছত পুনীত কুঁৱৰী, কাৰেঙৰলিগিৰি, দিগ্বিজয়, গংগাটোপ, চিৰাজ, এৰাবাটৰ সুৰ, প্ৰতিধ্বনি, এখনৰ পিছত এখনকৈ চলি থাকিল চিনেমাৰ কাম। তেজপুৰত থাকোঁতে স্কুলৰ কণ কণ শিশুহঁত বিষ্ণুৰ ঘৰলৈ গীত নাচ শিকিবলৈ আহে। চিত্ৰ অংকনৰ ক্ষেত্ৰতো বিষ্ণুৱে অসমীয়া সমাজলৈ আগবঢ়াই থৈ গৈছে ডাঙৰ অৱদান। নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৰ্মই বিষ্ণুক গভীৰভাৱে প্ৰভাৱান্বিত কৰিছিলে। ইয়াৰ ফলশ্ৰুতিতে তেওঁ কল্পনাৰে আঁকি উলিয়াইছিল মহাপুৰুষজনাৰ এখনি প্ৰতিকৃতি। আজিও আমি গুৰুজনাৰ নামত বিষ্ণুৱে অঁকা সেইখন ছবিয়ে স্মৰণ কৰোঁ। কেৱল শিল্পী কলাই নহয়, ভাষা আয়ত্তৰ ক্ষেত্ৰতো বিষ্ণুপ্ৰসাদ আছিল অদ্বিতীয়। 10-12টা ভাষাত আছিল তেওঁৰ দখল। গীত গাইছিল অসমীয়া, কাৰ্বি, নেপালী, মণিপুৰী, খাচী, মিজো, উৰিয়া, হিন্দী, উৰ্দু, ইংৰাজী, বঙলা বিভিন্ন ভাষাৰ ওপৰত আছিল তেওঁৰ দখল। জনজাতীয় সমাজ, ভাষা, ধৰ্ম, ৰীতি-নীতি, খাদ্য, সাজপাৰ, গীত-মাত আদিৰ বিষয়ে বিষ্ণুপ্ৰসাদৰ প্ৰত্যক্ষ জ্ঞান আছিল। অসমীয়া ভাষা সংস্কৃতিত জনজাতীয় উপাদানৰ প্ৰাচুৰ্য সম্পৰ্কে স্বসৃষ্টিৰে তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। এনেকৈ দিন বাগৰি বিষ্ণুপ্ৰসাদ ৰাভা এদিন হৈ উঠিল ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ দ্বিতীয় সভাপতি। প্ৰথম আছিল বিপ্লৱী শিল্পী জ্যোতিপ্ৰসাদ। এদিন বিষ্ণুপ্ৰসাদক দৰঙৰ SP বাৰ্বিছ চাহাবে মাতি পঠিয়ালে। প্ৰস্তাৱ দিলে পুলিচ উপ অধীক্ষকৰ পদ। কথাৰ মাজতে বিদ্ৰোহী বিষ্ণুৱে স্বাধীনতা আন্দোলনৰ প্ৰতি তেওঁৰ স্পষ্ট সমৰ্থন থকাৰ কথা প্ৰকাশ কৰিলে। এই কথাত ক্ষুব্ধ হৈ পৰিল বাৰ্বিছ চাহাব। ফলত উপজচি দিয়া প্ৰস্তাৱ থিতাতে নাকচ কৰা হ'ল। থানাৰ পৰা সুদামুখে ওলাই আহিল বিষ্ণুপ্ৰসাদ। কেৱল ইমানেই নহয়, ইংৰাজ চৰকাৰে বিষ্ণুৰ পিতৃক উপহাৰ দিয়া 2500 বিঘা মাটিও তেওঁ বিলাই দিলে দৰিদ্ৰ কৃষকৰ হাতত। গাঁৱে গাঁৱে ঘূৰি ফুৰোতে দেশৰ দৰিদ্ৰ জনসাধাৰণৰ দুখ দুৰ্দশাৰ ছবিখন তেওঁ নিচেই ওচৰৰ পৰা দেখিছিল। ধনী হৈ থকাৰ লালসা বিষ্ণুৰ নাছিল। দুখীয়া, নিচলা, হালোৱা, বনোৱা, শোষিত নিপীড়িতজনৰ
জীৱন সংগ্ৰামৰ ছবিয়ে বিষ্ণুৰ হিয়া গলাই পেলাইছিল আৰু তেওঁলোকৰ মুকুতিৰ হকে প্ৰাণপণ শক্তিৰে যুঁজ দিছিল কলম আৰু কৰ্মেৰে। ভৰ বাৰিষাৰ বানে ধুই নিয়া কৃষকৰ পথাৰৰ ধানে যেন উচুপি উঠে বিষ্ণুৰ বুকুৰ কলিজাত। ওখৰা মুখৰা বাটত জীৱনৰ সুৰ সানি আগুৱাই গৈ থাকে সময়। এনেকৈ আহি পালে 1937 চন। পৰিচয় হ'ল ডিব্ৰুগড়ৰ ষোড়শী কন্যা সুগায়িকা প্ৰিয়বালা দত্তৰ সৈতে। হৈ গ'ল বিয়া 24 নৱেম্বৰত। কিন্তু সময়ৰ কি যে নিষ্ঠুৰ ভ্ৰুকুটি। বিয়াৰ এমাহ নহওঁতেই নৰিয়াত পৰি প্ৰিয়বালাই বিদায় মাগিলে এই পৃথিৱীৰ পৰা। প্ৰিয়তমা পত্নীৰ বিয়োগে বিষ্ণুক মৰ্মাহত কৰি তুলিলে। বিৰাগ আহিল জীৱনলৈ, তেওঁৰ কলমেৰে নিগৰিল পৰজনমৰ প্ৰেমৰ বিৰহ বেদনা প্ৰশমিত কৰিবলৈ সোমাই পৰিল বিষ্ণু কণ কণ মইনাহঁতৰ মাজত। ঘৰে ঘৰে চৰ্চা হ'ল বিষ্ণুৰ সংগীত।
ভোমোৰা ফুল কুঁৱৰী ৰচুমিলৈ পলাল ভোমোৰা মুখ ঢাকি তাই কান্দে লুকাই মুখ ঢাকি তাই কান্দে লুকাই আপোন পাহৰাই ফুল কুঁৱৰী ৰচুমিলৈ পলাল ভোমোৰা নাহৰ ফুলে নুশুৱাই তগৰ ফুলে শুৱাব তগৰ ফুলে নুশুৱাই কপৌ ফুলে শুৱাব নাহৰ ফুলে নুশুৱাই তগৰ ফুলে শুৱাব তগৰ ফুলে নুশুৱাই কপৌ ফুলে শুৱাব আজৰি হিয়াৰ মাজেদি জুৰি বান্ধাৰে আজৰি হিয়াৰ মাজেদি জুৰি বান্ধাৰে উজলাই হিয়াৰ মনি উজলাই হিয়াৰ মনি কাজলি চকুৰ ঠাৰে তাই কাজলি চকুৰ ঠাৰে জুৰি বান্ধাৰে আজৰি প্ৰকৃতিৰ ৰূপমুগ্ধ বিষ্ণুপ্ৰসাদ ৰাভাই লিখা এটি গীত নাহৰ ফুলে নুশুৱাই। এই গীতৰ এক ইতিহাস আছে। 1941 চনত লেটিন আমেৰিকাৰ এখন চিনেমাত কাৰ্মেন মিৰাণ্ডাই এটি গীত গাইছিল। গীতটি খুব জনপ্ৰিয় হৈছিল। এই গীতটিৰ সুৰে চুই গৈছিল ৰাভাকো। শিয়ালদহৰ এখন হোটেলত বহি ৰাভাই সেই সুৰৰ অনুপ্ৰেৰণাতে লিখি উলিয়াইছিল নাহৰ ফুলে নুশুৱাই। লেটিন আমেৰিকান ছবি গৈছে, তাৰ এটা সুৰ আছিল দাৰান দাদান দাৰা দাদা 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 দাদি দাদা দাদা দাদি দাদা কাৰ্মেন মিৰাণ্ডাই গান গাইছিল। এইটো বিষ্ণু কাকাইদেৱে শিয়ালদহৰ ওচৰত এটা হোটেলত বহি লিখিলে, নাহৰ ফুলে নুশুৱাই তগৰ ফুলে শুৱাব, তগৰ ফুলে নুশুৱাই কপৌ ফুলে শুৱাব, নাহৰ ফুলে নুশুৱাই। 1945 চন বিষ্ণু ৰাভাই সদস্য পদ গ্ৰহণ কৰে ভাৰতীয় বিপ্লৱী কমিউনিষ্ট দলৰ। অধ্যয়ন কৰিলে সাম্যবাদী দৰ্শন। অস্থিৰ অধীৰ মনেৰে দিহিঙে দিপাঙে মানুহৰ মাজত ঘূৰি ফুৰা বিষ্ণুক সাম্যবাদী দৰ্শনে ৰূপান্তৰ কৰিলে এজন ধীৰ স্থিৰ প্ৰাজ্ঞ বিষ্ণুপ্ৰসাদ ৰাভালৈ। 1947 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে। 1950 চনৰ 26 জানুৱাৰী তাৰিখে গণৰাজ্য দিৱসৰ দিনা টিহুৰ ওচৰৰ দীঘেলী নামে ঠাইৰ এখন সভাত বিষ্ণুপ্ৰসাদে দুখ আৰু আক্ষেপেৰে কৈ দিলে এই স্বাধীনতা ভুৱা। পুনৰ চৰকাৰী চকু পৰিল ৰাভাৰ ওপৰত। ৰাভাই ছদ্মবেশ ধৰি সোমাই পৰিল কৃষক শ্ৰমিকৰ মাজত। ঘোষণা হ'ল 10,000 টকাৰ পুৰস্কাৰ। জীৱিত বা মৃত ৰাভাক লাগে চৰকাৰক। ছদ্মবেশী ৰাভাই গোপনেই চলাই নিছে বিপ্লৱৰ কাম।
ডিব্ৰুগড়ত গণনাট্য সংঘৰ মঞ্চত আয়োজন কৰা হৈছে শান্তি সমাৱেশ। পুলিচৰ বন্দুকৰ নলীৰ আৰে আৰে ৰাভা ঘূৰি ফুৰিছে ডিব্ৰুগড়ত। বাৰিষাৰ মেঘে ঢকা, চৌপাশে বিয়পি দি আছে পুলিচ প্ৰশাসন। বতৰে গাজিছে, ধুমুহা বলিছে, আকাশত চিকমিক বিজুলী। হঠাৎ বিষ্ণুৰ চকু পৰিল পুলিচ বিষয়া এজনৰ ওপৰত। তেওঁ বিষ্ণুকেই বিচাৰি আছে। অফিচাৰজনক দেখি ছদ্মবেশী বিষ্ণুৰ চকু সেমেকি উঠিল। এয়া দেখোন ডিমু, শৈশৱত কোমলি জামলি একেলগে ডাঙৰ হোৱা সহোদৰ হেন বন্ধু ডিমু, যাৰ বায়েকৰ বিয়াত বিষ্ণুৱে ঢোল বজাইছিল, লগ পাইছিল জ্যোতিপ্ৰসাদক। ডিমু, ঐ ডিমু, মই বিষ্ণু। ডিমু হতভাগ। কি কৰা যায়? পাৰিবনে তেওঁ কান্ধত হাত থৈ ডাঙৰ হোৱা প্ৰিয় বন্ধুক গ্ৰেপ্তাৰ কৰিব? নাটকীয় কিছু কথা বাৰ্তাৰ শেষত ডিমু আঁতৰি যায়। ভোকত কলমলাই থকা বিষ্ণুক ৰাতি গছৰ তলত দি থৈ গ'ল ৰুটি ভাজি বেঠি টোপোলা। কিমান দিন চকুত ধূলি দিব পুলিচ প্ৰশাসনৰ? বিষ্ণু গ্ৰেপ্তাৰ হয়। জেলতো তেওঁ গীত নাচ শিকাই কয়টি বন্দী। এদিন মুকলি হয়, আকৌ বন্দী হয়। তথাপি ৰাভা অপ্ৰতিৰোধ্য। ৰামধেনু কাকতত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কবিতা লিখিলে, বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ, বৰগা ভৰুৰ নাচোনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে বুৰ। মাজ নিশা কোনে ৰাজালিয়ে দি আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা নাই। নিজান চেলত তুমি সাৰে আছে ক্ৰূৰিতাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচোনৰ লয়লাস। তুমি সাৰে আছে আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতিত। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। ৰাভা পুনৰ গ্ৰেপ্তাৰ হয় চীন ভাৰতৰ সীমা বিবাদৰ সময়ত। ৰাভা আছিল ৰসিক ব্যক্তি। তেওঁৰ নলে গলে লগা বন্ধু আছিল বলিন, নটসূৰ্য, ফণী শৰ্মা। এই বলিনৰ সৈতে ৰাভাৰ কত যে ৰসাল কাহিনী। অভিন্ন হৃদয়ৰ এই দুই বন্ধুৱে সৰুতে আনৰ বাৰীৰ আম কঁঠালৰ জুতি লোৱাৰে পৰা মৃত্যুৰ সময়লৈকে লগ এৰা নাছিল। সিদিনাখন পূজাত গৈ আৰু মোক কৈছে যে গান গাব লাগে। বলিনৰ সান্নিধ্যত উজলি উঠিছিল ৰাভাৰ সান্নিধ্যত বলিন। 1952 চনত বিষ্ণুপ্ৰসাদে নলবাৰীৰ বেলশৰৰ কনকলতা মেধিক জীৱন সংগী কৰিলে। জন্ম হল পৃথ্বীৰাজ আৰু হেমৰাজৰ। ৰাভাৰ চেনেহৰ থুন থুন আৰু মুন। তেনেতে ৰাভাৰ সাংসাৰিক জীৱনলৈ নামি আহিল পশ্চিম আকাশৰ কলীয়া ডাৱৰ। কনকলতাই দুই পুত্ৰ আৰু বিষ্ণুপ্ৰসাদক নিথৰুৱা কৰি এই পৃথিৱীৰ পৰা বিদায় মাগিলে।
পৰৱৰ্তী সময়ত থুন আৰু মুনমুনক ডাঙৰ কৰিলে মোহিনী ৰাভা। গোৱালপাৰা জিলাৰ গোসাইগাঁও অঞ্চলৰ বিন্নাখাটা গাঁৱৰ জীয়ৰী মোহিনীয়ে গান গায়, নাচে, ভাষণ দিয়ে মেল মিটিঙত। নাৰীৰ উন্নয়নৰ হকে কাম কৰি থকা মোহিনী স্পষ্টবাদী, সাহসী নাৰী। ৰাভা পুনৰ জি উঠে। বিহুগীত, ওজাপালিৰ স্বৰলিপিৰ পৰা তাণ্ডৱ নৃত্যলৈকে অসমীয়া সংস্কৃতিক বৈজ্ঞানিক দৃষ্টিভংগীৰে সমৃদ্ধ কৰি তুলিলে ৰাভাই। বুল 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 কৃষক শক্তি দল, ও বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল। বুল 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 কৃষক শক্তি দল, ও বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল। জাগ 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 মজদু নজোৱান, জাগ 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 মজদু নজোৱান। নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান, নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান। তোৰ বাহুতে আছে লুকাই অসীম শক্তি বল, ৰণৰ শিঙা বাজে শুনো আগবাঢ়ি যাওঁ বল। তোৰ বাহুতে আছে লুকাই অসীম শক্তি বল, ৰণৰ শিঙা বাজে শুনো আগবাঢ়ি যাওঁ বল। আগবাঢ়ি যাওঁ বল, আগবাঢ়ি যাওঁ বল, ও বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল। বল 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 কৃষক শক্তি দল। ৰাভাৰ সাংস্কৃতিক জ্ঞানৰ উমান পায় তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে দিহিঙে দিপাঙে অৰঙে দৰঙে অহোৰাত্ৰি ঘূৰি ফুৰা ৰাভাৰ চিত্ৰ আৰু সাহিত্যসমূহ প্ৰকাশৰ বাবে 1 লাখ টকাৰ অনুদান ঘোষণা কৰিলে। ৰাভা গৈছিল দিল্লীত ভাৰতীয় সংগীত আৰু সংস্কৃতিৰ বিষয়ে বক্তৃতা দিবলৈ। ইংৰাজী ভাষাত দিয়া ৰাভাৰ এই ভাষণে শ্ৰোতা দৰ্শকৰ লগতে শাসকীয় পক্ষকো বিস্ময়াভিভূত কৰি পেলাইছিল। দিল্লীত ৰাভাই কৈ আহিল, 1 লাখ টকাৰ পৰিৱৰ্তে পুলিচ মিলিটাৰীয়ে জব্দ কৰি নিয়া তেওঁৰ ৰচনাৰাজি উদ্ধাৰ কৰি উভতাই দিব লাগে, কিয়নো বাহিৰৰ দেশৰ বিপ্লৱীৰ সৃষ্টিৰাজিৰ ক্ষেত্ৰত এনে কৰাটোৱেই দেশৰ নিয়ম। ৰাভাক যচা হৈছিল কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ডিৰেক্টৰৰ পদ। ৰাভাই সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে। এইবাৰ তেওঁলৈ ডাকযোগে পঠিয়াই দিয়া হ'ল অল ইণ্ডিয়া ৰেডিঅ'ৰ সঞ্চালকৰ পদ। গ্ৰহণ নকৰিলে ৰাভাই। ৰাভাৰ বিশাল মনে বিচাৰিছিল পূব ভাৰতৰ ভূমিখণ্ড নগা মিজু সকলো মিলি একত্ৰিত হৈ থাকক। সেই মৰ্মে প্ৰধানমন্ত্ৰীৰ ওচৰত দাখিল কৰিছিল স্মাৰক পত্ৰ। অসমীয়া কৃষ্টিৰ চমু আভাস শীৰ্ষক ৰচনাত ৰাভাই লিখিছিল, কাব্য, গান, শিল্প, দৰ্শন, ধ্যান ধাৰণা নাইবা আচাৰ অনুষ্ঠান, ভদ্ৰতা, শিষ্টাচাৰ, নীতি নিয়মেই সাধাৰণতে মানুহে বুজে কৃষ্টি বা কালচাৰ বুলি। কিন্তু দৰাচলতে বাস্তৱ প্ৰয়োজনত যাৰ জনম, মানুহৰ জীৱন সংগ্ৰামত যি শকতি, জীৱন যাত্ৰাৰ বাস্তৱ উদ্দেশ্য সিদ্ধিত যি মুকুতি, সেয়াহে আচল কৃষ্টি, প্ৰকৃত সংস্কৃতি, ৰিয়েল কালচাৰ। বিষ্ণু ৰাভাই নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিল। কোকৰাঝাৰ সংসদীয় সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্বাচন খেলি তেওঁ পৰাজিত হৈছিল। জয়ী হৈছিল তেজপুৰ বিধানসভা সমষ্টিৰ পৰা 1967 চনত। জয়ধ্বনিত আকাশ বতাহ মুখৰিত হ'ল। সেইবাৰ তেওঁৰ হাতত পৰাজিত হৈছিল বিধায়ক বিজয় শৰ্মা। নিৰ্বাচনী সভাত ৰাভাই বিজয়ৰ গুণগানেই গাইছিল। তথাপি তেওঁ জিকিল। জয়ৰ পিছত সমষ্টিৰ কাম চাবলৈ লগত লৈ গৈছিল প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী বিজয় শৰ্মাক। কিমান মহান আছিলে এই হৃদয়। পিছে ৰাইজৰ বাবে কাম কৰাৰ সপোন খেদি ফুৰা ৰাভাৰ ৰাইজৰ হৈ কাম কৰাৰ সুযোগ যেতিয়া হাতলৈ আহিল, তেতিয়াই ৰাভাৰ জীৱন নাটত বাজি উঠিল সংগীতৰ শেষ ৰাগিনী। ৰাভাই খাব নোৱাৰা হ'ল, আক্ৰান্ত হ'ল তুৰা ৰোগত। ডাক্তৰে ক'লে খাদ্যনলীত কেঞ্চাৰ। অসমৰ সুধী সমাজ সুচকিত হৈছিল। ৰাভাক লৈ যোৱা হ'ল কলিকতা, বোম্বাইলৈ। ৰাভাৰ চিকিৎসাৰ বাবে হিলদোল ভাঙি ওলাই আহিল শিল্পী বাহিনী। চিকিৎসাই কাম দিছে, ৰাভা সুস্থ হৈছে, খবৰ বিয়পিছে বাতৰি কাকতত। হাঁহি হাঁহি ৰাভা পুনৰ ঘূৰি আহিল তেজপুৰলৈ। 1969 চনৰ 26 জানুৱাৰী গণতন্ত্ৰ দিৱস। ৰাভাই ভাষণ দিলে তেজপুৰৰ মঞ্চত। হঠাৎ মাত নোহোৱা হ'ল ৰাভাৰ। বহি গৈছে কণ্ঠনলী। ৰাভাই লিখি দিব লগা হ'ল ভাষণ। কমি গ'ল জনতাৰ উদ্যম, মৰহি গ'ল জনতাৰ উদ্যম। ৰাভাক ভৰ্তি কৰোৱা হ'ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত।
দেহা দুৰ্বল। কেইদিনমান চিকিৎসালয়ত থাকি জোৰ কৰি ৰাভা ঘূৰি আহে তেজপুৰলৈ। খেপিয়াই খেপিয়াই হাতত লয় এখন পুৰণি পেলনীয়া বিয়াৰ চিঠি। জীৱনৰ আবেগে খুন্দা মাৰি ধৰিছে ৰাভাৰ কণ্ঠত। লিখি গ'ল এটাৰ পাছত এটাকৈ শব্দ, এই মোৰ শেষ গান। (1969 চনৰ 20 জুন বুধবাৰ তেজপুৰৰ ৰাজ্যিক চিকিৎসালয়ত নিশা 2 বজাত বাজি উঠিল সৈনিক শিল্পী ৰাভাৰ বৰ্ণাঢ্য জীৱনৰ শেষ সুৰ। শৰীৰত ভীষণ যন্ত্ৰণা, মেঘাচ্ছন্ন সমগ্ৰ সমৰ আকাশ। ডাক্তৰ প্ৰভাত শইকীয়াৰ কলমেৰে নিগৰি ওলাল স্বতঃস্ফূৰ্ত কবিতা। যুঁজিলো বহু ক্ষেত্ৰ অভেদ্য অলৰ অচৰ সৈনিকৰ দৰে, কিন্তু আজি বিষ্ণু ৰাভা অস্ত্ৰহীন চটফট বিচনাত যুঁজিছে। ৰাভা এইবাৰ সঁচাকৈয়ে গ'লগৈ। শূন্য আকাশ, স্তব্ধ বতাহ, কৃষ্টিৰ পথাৰে পথাৰে বৈ গ'ল চকুলো। বিষ্ণু ৰাভা নাই। আধৰুৱা হৈ ৰ'ল বহু সপোন। বিষ্ণু ৰাভা, তুমি জীয়াই থাকিবা অসমীয়া জাতিৰ বুকুত, অসমৰ মাটিৰ বুকুত চিৰদিন ধেমালি নন্দী ভংগী সূত্ৰধাৰ হাঁহি বিননিৰে ভাও দিলো নানা বোৱালো শ্ৰুধাৰ নৱ নৱৰসে বালু ভাওনা নৱ নৱৰসে বালু ভাওনা আশাৰ নিৰাশাৰ আজি হ'ব মোৰ জীৱন নাটক ভাওনাৰ অৱসান মোৰ জীৱন নাটক শেষ ৰাগিনী কল্যাণ খলমান এই মোৰ শেষ গান জীৱন নাটক শেষ ৰাগিনী